দানত কি সোমাইছে বাৰু? দানত কি সোমাব? পোক সোমাইছে। এইটো কাৰণে বস্তুটো কি মাৰিছে? পোকৰ দৰৱ মাৰিছে ন? এতিয়া ভাল দৰৱ মাৰিছো একেবাৰে একদম পোক শেষ খতম। খতম। ৰোৱাত অকণমান পোক সোমাইছিলে। এইটোৰ বিষয়ে মানে মামাই কিবা কিবি ক'ব, দুষাৰ কথা ক'ব। মানে কি ক'ম আৰু একদম পোক উলিয়াই মানে চব বাহিৰ কৰিব লাগিব, নহ'লে ক'ত খেতি হ'ব? নহ'লেতো খেতিটো নহ'ব নহয়। হয়, পইচা খৰচ কৰিলেহে ৰন্ত পাম। মাটিটোত কিমান টকাৰ মানে গৈছে এতিয়ালৈকে? এতিয়ালৈকে মই নাই কমেও 5,000 টকা খৰচ হৈ গ'ল। পুৰণি মিলাই। এতিয়াতো আৰু 15,000 মান টকা খৰচ কৰিলেহে হ'বগৈ আৰু। হয় হয়, ধান চাহ সেইবোৰ ধানকে এতিয়া পোকে সোমাই কিনি খাই শেষ কৰি দিছে। চৰকাৰৰ পাৰৰ পৰা যদি কিবা সহায় পায় আমাৰ জেলুৱা সমষ্টিত দিলেহে পাম, নিদিলে ক'ৰ পৰা পাবা? এয়া আমি স্প্ৰেয়াৰ মাৰি আছো। নিদিয়ে আমাক চৰকাৰে, কৃষি লোনো নিদিয়ে। বিকাশ বড়িয়ে মাৰি আছে। এইটো কি দৰৱ বুলি কয়? এইটো ক্ষেত্ৰতে আমনি লাগিছে। দীঘলতা লৈ বান্দৰকে দিছো। কিমান দীঘলতা লৈ আনিছে নাই, বান্দৰে ধান খাই খতম কৰি দিছে। ভিডিঅ' কৰিব লাগিব। ককাইদেউ অকমান কষ্ট পাইছে নে? কষ্ট হয়। কিমান টকামান বাজেট গৈছে এতিয়ালৈকে? ৰোৱাৰ পৰা ধৰি ট্ৰেক্টৰৰ পৰা ধৰি মানুহ খৰচ, হাজিৰা লগাই সেইটো কিমান? এতিয়ালৈকে 30,000 খৰচ হৈ গ'ল। এতিয়ালৈকে 30,000 হৈ গ'ল, মানে সম্পূৰ্ণ কমপ্লিটলি এতিয়ালৈকে। 30,000। এতিয়া সাৰ চাৰ প্ৰয়োগ কৰিব নেকি বাৰু? সাৰ প্ৰয়োগ কৰিব লাগিব, আনিব যাওঁহে। হয় হয়, ধন্যবাদ থাকিলে আপোনালোকলৈ। একদম বঢ়িয়া। এয়া চাহ, আমাৰ এপোৰামান মাটি ইয়াতে লগাই থোৱা আছে। তাৰপিছত এতিয়া স্প্ৰেয়াৰ পৰ্যন্তলৈকে মাৰি আছো। আৰু এতিয়া ধানটো বেছিকৈ ওখ হোৱা নাই। এতিয়া সাৰ প্ৰয়োগ কৰিব লাগিব। এতিয়া কি সাৰ লৈ আনিব লাগিব আপুনি অকণমান জনাবচোন। সাৰ আনিব লাগিব, ইউৰিয়া আনিব লাগিব, DAP আনিব লাগিব, পটাছ আনিব লাগিব, তেতিয়া হ'ব। ইয়াত বান্দৰ চান্দৰ ধান চান কাই নাই? বান্দৰ মানে ধানটো খাই শেষেই। এয়া দেখিছনে, ফল মূল খাই আছে। बंदर मामा पहन पैजामा दावत खाने आए, ढीला कुर्ता टोपी जूता पहन बहुत इतराए, ढीला कुर्ता टोपी जूता। দেখিলি নে কেনেকে খাই আছে? দেখিলো। বান্দৰ মানে বহুত উৎপাত ন ইয়াত? মানে